হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ময়ো বৰ্তমান ভালেই আছোঁ। আজি মন গ'ল এখন নিমখীয়া পিঠা খাবলৈ কাৰণে। পিঠা বুলিয়ে কৈছোঁ আৰু, যিহেতু বৰা চাউলৰ পিঠাগুড়ি হয় এইবিলাক। সেইবাবে নিমখ লৈছোঁ, আনফালে লৈছোঁ ক'লা জিৰা। কিমাননো চফ আৰু নাৰিকল দি খাম, আজি অলপমান বেলেগ টাইপৰ বনাওঁ। সেইবাবে আপোনালোকৰ আগত মই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। পিঠা টাইপৰ নিচিনাও হয় আৰু পকৰি টাইপৰ নিচিনাও হয়। যদি পকৰি টাইপৰ নিচিনা খাবলৈ মন যায় তেনেহ'লে আপোনালোকে ইয়াতে চব্জি দি দিব পাৰে, জ্বলা দি দিব পাৰে। মই অলপমান পিঠামূৰীয়াকৈ খাবলৈ মন গৈছে, সেইবাবে মই নিমখে অকল দিছোঁ, বাকী একো দিয়া নাই। ইয়াত দিছোঁ আৰু অলপ বেকিং আৰু আছে ৰিফাইন। বেছি বস্তু নালাগে, এইকেইটা বস্তু দিয়ে হৈ যায়। এতিয়া মই পিঠাগুড়িখিনি পানী অলপ দি ঘুলি ল'ম বস্তুটো, যাতে অকণমান থুপথুপীয়া টাইপৰ নিচিনা কৰিব লাগিব। যিহেতু বৰা চাউলৰ হয়, বেছি পানী দিব নালাগে, পানী বেছি দিলে গেলগেলীয়া টাইপৰ হৈ যাব। ইয়াৰ ওপৰত মই অলপমান ক'লা জিৰা এনেকৈ দিলোঁ আৰু নিমখ অকণমান দিলোঁ। নিমখ কিন্তু বেছি নিদিব, সোৱাদ অনুযায়ী দিব। এনেই কিন্তু সোৱাদ অনুযায়ী নিমখ দিলে নিমখ বেছি হৈ যাব, সেইকাৰণে চেক কৰি ল'ব। যদি মিঠাকৈ বনায় তেনেহ'লে মিঠা যিমান হ'লেও কোনো প্ৰব্লেম নাই, কিন্তু নিমখীয়া বনালে কিন্তু অলপমান চেক কৰি ল'ব। আনফালে মই কেৰাহী গৰম কৰি থৈ দিছোঁ দেই। সেইফালেদি ছাইডৰ পিনে আপোনালোকে ধৰিব পাৰিছে চাগে, মই কেৰাহী গৰম কৰি থৈ দিছোঁ। তেল এতিয়ালৈকে দিয়া নাই, তেলটো দিমহে। এনেকৈ কিন্তু পিঠাবিলাক যেতিয়াই ঘুলিব তেতিয়া কেৰাহী আনফালে গৰম কৰি থৈ দিব লাগে, নহ'লে আকৌ টাইম লাগে আৰু। আপোনালোকৰ নিজৰ ইচ্ছা কেৰাহীখন কেতিয়া গৰম কৰে। মই কিন্তু গৰম কৰি থৈ দিছোঁ এইফালে। আনফালে মই তেল দি দিলোঁ কেৰাহীত। তেল দিয়াৰ পাছত তেলো একেবাৰে গৰম হৈয়ে গ'ল আৰু। কেৰাহীটো যিহেতু গৰম আছিল। এয়া হৈছে মোৰ পিঠাগুড়িবিলাক। এনেকুৱা হ'ব লাগিব, কনচিষ্টেঞ্চিটো এনেকুৱা হ'ব লাগে, তেতিয়া ভাল লাগে খাই। এইফালে এখন মই দিলোঁ এনেকৈ। প্ৰথমখন কিন্তু অলপমান বেয়া হয়, যিহেতু মই কোনো ইয়াত গুড় বা চেনি ব্যৱহাৰ কৰা নাই। গুড় আৰু চেনি ব্যৱহাৰ কৰিলে পিঠাখন বহুত ভাল হয়। যিহেতু নিমখ দি বনাইছোঁ, নিমখত আৰু কেনেকুৱা হ'ব আপোনাৰ জানেই নিশ্চয় কেনেকুৱা হয় নিমখ দি বনালে। একো নাই বাৰু, পিঠাখন প্ৰথম আৰু ছেকেণ্ডখন অলপমান চেফটোহে বেয়া হয়, খোৱাটো কিন্তু ভালে থাকে। সোৱাদটো কিন্তু ঠিকেই আছে, নিমখৰ পৰিমাণটো যিহেতু মই চেক কৰিলোঁ। আনফালে আকৌ এখন দি দিছোঁ কেৰাহীত। এনেকৈ কেইবাখনো দি দিব পাৰে, কোনো লাগি নধৰে। বৰা চাউলৰ হ'লেও লাগি নধৰে কিন্তু দেই। তেলবিলাক একেবাৰে গৰম আছিল যিহেতু আপোনালোকে ধৰিব পাৰিছে, সেইবাবে তেলবিলাক গৰম থকাৰ বাবে পিঠাকেইখন লাগি নধৰে। কেইবাখনো পিঠা এনেকৈ দি দিব পাৰে, একো নাই, কোনো প্ৰব্লেম নাই, এৰ খাই যায় নিজে নিজে। দেখিছে নহয়, ধুনীয়াকৈ ফুলিও আহিছে বস্তুটো। খাবলৈ কিন্তু বহুত টেষ্টি আছিল, কিন্তু চেফটোহে অকণমান খেলি মেলি টাইপৰ, পকৰি টাইপৰ নিচিনা দেখাইছে। মই যিহেতু কৈছোঁ পকৰি টাইপৰ নিচিনাও হয়। মোৰ কেতিয়াবা মন গ'লে এনেকৈ ইয়াতে চব্জি আৰু জলকীয়া কাটি, পিঁয়াজ কাটি এনেকৈ পকৰি নিচিনা বনাই খাওঁ। বৰা চাউলৰ পকৰি খাই চাবচোন কিমান ভাল লাগে। মই যদি কেতিয়াবা বনাওঁ আপোনালোকৰ আগত এনেকৈ শ্বেয়াৰ কৰিম বাৰু। এতিয়ালৈকে মই বনোৱা নাই, মাজতে এদিন বনাইছিলোঁ, তেতিয়া মই ভিডিঅ' নকৰিলোঁ। আজি এনেকৈ খাবলৈ মন গ'ল নিমখ দি, সেইবাবে এনেকৈ বনালোঁ। আনফালে তিনিটা মই এইপিনেদি উলিয়ালোঁ আৰু কেইটামান ভাজি লওঁ এনেকৈ। বেছিকৈ মই পিছা নাছিলোঁ, একাপ চাউলৰ গুড়িহে মই পিচিছিলোঁ এনেকৈ। বেছিকৈ পিচিবলৈ মন নগ'ল। বৰা চাউল আৰু অকণমান আছে বাৰু, সেইবিলাক এদিন পিচি মেলি বেলেগ এখন পিঠা বনাম, তেল পিঠা বনাম, যিহেতু গুড় দি মই দেখাম বাৰু আপোনালোকক। এনেকৈ আকৌ এখন দি দিলোঁ। দেখিছে নহয় কেনেকৈ ওপৰলৈ ফুলি আহিছে বস্তুটো। পুৰি যাবলৈ বহুত ভাল লাগে। যেতিয়া বস্তুটো ভাল হয়, ওপৰলৈ উঠি আহে, তেতিয়া ভাজিবলৈও ভাল লাগে পিঠা, বহুত ভাল লাগে আৰু তেতিয়া আৰু ভাজি থাকোঁ তেনেকুৱা যেন লাগে মোৰ। ঠিক আছে বাৰু, এয়া এনেকৈ বনালোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব। মইতো ইমান ভালকৈ নাজানো বাৰু পিঠা চিঠা বনাবলৈ, তথাপিও অলপ চলপ যোনবিলাক পাৰোঁ সেইবিলাক আপোনালোকৰ আগত এনেকৈ দেখাই যাম বুলি মই ভাবিছোঁ। বিহু চিহু হ'লে এনেই সাধাৰণকৈ বনাওঁ, তিল পিঠা বা কিবাকিবি এইবিলাক বনাওঁ বাৰু, ঘিলা পিঠা এনেকৈ বনাওঁ। বহুতেতো বহুত ধৰণৰ, বহুত ডিজাইনৰ বস্তু বনাবলৈ জানে, মই কিন্তু এইবিলাক নাজানো। এনেই আৰু চিম্পুলকৈ মই জানো এনেকৈ কেনেকৈ বনাব লাগে। কেক বনাবলৈ জানো বাৰু এনেই অলপ চলপ, আৰু পিঠা এনেকৈ আৰু কেইখনমান।
ঠিক আছে বাৰু, ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, বাই বাই।